Guys, welcome to my YouTube channel Assam Minmoy Vlogs. তো আজি অলপ ফুৰিবলৈ আহিলো পুৰা এটা বম মজা জায়গা তাৰ মানে ইয়াতে বগৰী আকাল নাই তাৰ মানে ইমান বগৰী আছে তো খোৱাটো ইমান বহুত ভাল লাগিল খাই তো আপোনালোক গোটাই বিলাক দেখাই দিম আৰু মোৰ এইটো সেকেন্ড ভিডিও প্লিজ সাবস্ক্রাইব লাইক আৰু এটা কমেন্ট কৰি দিব শাবাশ বেটা তো মানে বহুত বঢ়িয়া কিমান বগৰী আছে চাওক আপোনালোকে ইমান খট বগৰী গিটাৰ তাৰমানে আপোনালোক মই কি কম আৰু পুৰা একদম মস্তি লাগিছে হাই তো বহুত ভাল লাগিছে বগৰী এইবিলাক বগৰীয়ে বগৰী এইবিলাক সব বগৰী আৰু মোৰ লগতে আছে আমাৰ দুটা দাদা আছে এটা হল উজ্জ্বল আৰু এটা মোৰ দাদা ভাস্কৰ তো আমি তিনো আহিছো এফালে ফুৰিবলৈ তো চাওক কিমান বগৰী আছে ইয়াতে তাৰমানে এখন নদীও আছে পুৰা বহুত দূৰলৈ বৈ যায় তো আপোনালোক দেখাই দিম মই তো চাওক তো হে বন্ধু চাওক কিমান ইন্টাৰেষ্টেড জায়গা পুরা একদম এই নদী সদী পুরা আছে একদমই বহুত দূৰৰ পৰা বইছে চাওক তো আমি এইডাল গাছেদি আমি এইফালে পাৰ হৈছো আৰু এইটো সাইড এটা জায়গা আছে তো সেইটো সাইডেও বগৰী আছে এইটো সাইডেও বগৰী আছে পুৰা মস্তি লাগিছে হাই তো ফিৰ চাওক আপোনালোকে মই পাৰ হৈ যাই আছো গাইস अभी मजा आएगा ना भिड़ो পুৰা দিছো তো ভয় লাগিছে কি কৰো পৰি গেলে বুঝাই যাম ন এ ৰোৱা তো ইয়ালৈকে আহি গলো ও মাই গড তো এই বস্তু অকল চাওক আপোনালোকে ইয়াতে ইপিনে মই পাৰ হৈ আহিলো এডাল গাছেদি তো আগতো বহুত ধৰণৰ বগৰী আছে বেলেগ বেলেগ সোৱাদ আৰু তাৰমানে এটা হ'ল পানী আৰু এটা মিঠা বহুত ধৰণৰ আছে তো ইহঁতে যাই আছে তো যাওক আমি বহুত আগলৈকে গৈছিলো তো আমি আহিলো পুৰা যাই আছো পুরা এই নৈখন এই নদীটো বহুত দূৰৰ পৰা আহিছে তাৰমানে পুৰা বৈ আছে বহুত ভাল লাগে তো দেখাইছো আপোনালোকক বলক কি ধুনীয়া জায়গা আপোনালোকে দেখিয়ে ভাল লাগিছে চাগে যদি মোৰ প্ৰথম ভিডিঅ'টো চাই যদি ভাল লাগিছে কমেণ্ট আৰু লাইক আৰু সাবস্ক্ৰাইব এটা কৰি দিব বাই